হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। কি খবৰ আপোনালোকৰ? ভাল নিশ্চয়। আপোনালোকক শেহতীয়াকৈ হ'লেও দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হৈছে নৱমী আৰু মই গৈ আছোঁ এতিয়া বৰদলনি, মানে এটিএমলৈ যাম আৰু অন্য দুটামান কাম আছে, এইকেইটা কৰি আহিম বুলি আহিছোঁ। ব'লক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এতিয়া আছোঁ আৰু আমাৰ গাঁৱত, আৰু ইয়াৰ পৰা বৰদলনি লৈ আছে প্ৰায় 8-9 কিলোমিটাৰ। আৰু মই লৈ আহিছোঁ, আজি দেখিছে কি লৈ আহিছোঁ? চাইকেল। এইপিনেও ধান, চব পেনে ধানেই। চাওক, লাহেকৈ চাওকচোন। এইপিনে হৈছে মাজতে ৰাস্তাটো আৰু এইপিনে ধান, দেখিছে? আৰু মোৰ বাচন্তিখন এইখন, বাচন্তি মানে চাইকেলখনৰ কথা কৈছোঁ। আজিকালি লাজেই লাগে চাইকেল নিবলৈ, হ'লেও কি কৰিব আৰু, উপায়তো নাই। নাইকিয়া দুখীয়া মানুহ যেতিয়া নিবই লাগিব। গাইজ, ৰিয়েলি নেচাৰ ইজ বিউটি। কি ধুনীয়া লাগিছে নহয়নে বাৰু? চাওকচোন, সেউজীয়া সেউজীয়া সেউজীয়া, কিমান মজা লাগিছে নহয় জানো? এতিয়া আমি পালোহি দিহিঙীয়া গাঁও, আৰু দিহিঙীয়া গাঁৱৰ মাজেদি যাব লাগিব। মই আচলতে মৰমি হৈ নগ'লোঁ, মৰমি হৈ যিহেতু ৰাস্তাটো বেয়া, গতিকে মই ডাইৰেক্ট বৰদলনি হৈ আহিছোঁ। আৰু দিহিঙীয়া গাঁৱৰ মাজেদি আহি আছোঁ। এতিয়া মই পালোহি দিহিঙীয়া গাঁৱৰ পথাৰ, আৰু দিহিঙীয়া গাঁৱৰ পথাৰত দেখিছে এইপিনেও চব পেনে পথাৰ হৈছে, আৰু এইপিনে এইটো চাইডে চাই এইপিনেও পথাৰ। আৰু মই কেমেৰাটো বেক কৰি দিছোঁ, আৰু আপোনালোকে ভিডিঅ'টো চাই লওক। চ' গাইজ, গৈ থাকোঁ ব'লক। এতিয়া আৰু ৰাস্তাত ভিডিঅ' নকৰোঁ, আৰু ডাইৰেক্ট আপোনালোকক লগ পাম বৰদলনিত। বন্ধুসকল, এটিএমত পইচা উলিওৱা হৈ গ'ল। এতিয়া যাম বৰদলনি চাৰিআলি পিনে, আৰু বৰদলনি চাৰিআলিত দেউতাই আলু নিব পঠিয়াইছে ৰুবৰ কাৰণে। যদি আলু পাওঁ লৈ যাম, আৰু যদি নাপাওঁ যাবগৈ লাগিব। তাৰপিছত অলপ আৱাজ আহি আছে, নইজ হৈছে কিজানি, বেয়া নাপাব। ফাইনেলি পালোহি বৰদলনি, আৰু বৰদলনিত নাই আচলতে এইবাৰ কোনো ধৰণৰ পূজাৰ প্ৰস্তুতি। পূজা পাতিছে সৰু সুৰাকৈ, মানে এনেই মূৰ্তি ধৰণৰ হৈছে, আৰু তেনেকুৱাকৈ পতা নাই। আৰু আনকালে যেনেকৈ পাতে ধৰক, এইবাৰ তাতে 2020ৰ পূজা, তাতে ক'ভিড প্ৰট'কলবিলাক মানিহে চলিছে। মানুহবিলাক আহাও নাই বাৰু পূজালৈ তেনেকৈ। চাওক, 2020ৰ পূজা বুলিলে অলপ বেলেগ ধৰণৰ হৈছে এইবাৰ, কাৰণ 2020 বৰ্ষৰ পূজাটো আমি সকলোৱে মনত ৰাখিবলগীয়া পূজা হৈ থাকিব। আজিলৈকে কোনোদিন দেখা নাই এনেকুৱা 2020 বৰ্ষৰ নিচিনা পূজা। চাওক চাওক, আজি বজাৰ কৰি হৈ গ'ল, আৰু এতিয়া যাব লাগে ঘৰলৈ। আৰু অলৰেডি মই আধা বাট আহিলোঁ, আৰু ভিডিঅ' কৰিবলৈ তাত পাহৰিলোঁ। এতিয়া আহি পালোহি মই ট্ৰেইনৱালী, আৰু ট্ৰেইনৱালীৰ পৰা কিছু দূৰ গ'লেই পাই যাম আমাৰ ঘৰ। চ' আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব। চ' গাইজ, বাই বাই।